हेलो फ्रेंड्स मैं मौसुमी आपन सकलोके मौसुमी मोहम्मदर अन्य एटी भिडिओले स्वागतम जनाइছোঁ। আজি आमार घरत शिव पूजा पातिছোঁ। 5 বা 7 মানে 5 বা 7 হ'ব আৰু ভকত আমাৰ ওচৰৰে আহিব। এতিয়া সন্ধিয়া হৈছে। মই এতিয়া গা মোৰ আকৌ এবাৰ ধুই ললোঁ। ধুই গোখাই থাকি চাকি গছ জ্বলাই ললোঁ। আৰু এতিয়া মই কি আমাৰ নিয়ম কৰে আপোনালোকক মই দেখাই থাকিম। চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণকৈ। পৌৰ্টিকত যে সকাম পাতিম সেইকাৰণে এইবোৰ চকী টকী আনি পেলাই ইয়াত ধোৱা ৰুমত সোমোৱাই দিলোঁ। আৰু এইবোৰ চব পৰ্দা চৰ্দা মই ধুইছিলোঁ কালি, লগালোঁ বাৰু। বেডশ্বীট ধুলোঁ আৰু এইবোৰ ৰুমটো অচিজিল হৈ আছে আৰু মানে আজি ৰাতিকে সকাম ভাগ পাতিব লাগিব যে সেইকাৰণে ৰুমতে আনি ভৰাই দিলোঁহি শোৱা ৰুমতে চকীবিলাক। দেখিছে ককাই সজাই আছে শৰাই বস্তু। মোৰ দুৱাৰ মুখত তুলসী পুলি এটা আছে, তাতে চাকি জ্বলাই পাণ আনিছা নে? মই জেগা দি দিম ৰ ককাই পাই ৰেডি কৰি দিলে। যদি চাই ভাল পালে সকলোৱে লাইক